বোকা পানী চেনকেভেন নাই, কোনো ডেভেলপমেণ্ট নাই, ডেভেলপমেণ্ট হোৱা নাই। আৰু বছৰতো আপোনাৰ 270 টকা মাহিলী বছৰেকৈ লয়, আৰু সপ্তাহত লয় 60 টকা। কিন্তু বজাৰখনৰ অসুবিধা এনেকুৱা, বোকা পানী দেখিছে, আপোনালোকে দেখিছে, বোকা পানী ভৰ্তি, মানুহ আহিব নোৱাৰে। এইফালে মূল্য বৃদ্ধিটো হৈছে, মানুহ আহিব নোৱাৰে বজাৰত। বেচা বিক্ৰী বেয়া, বোকা পানী কাৰণ মানুহ নাই। চৰকাৰ আপোনাৰ বজাৰখন ডেভেলপমেণ্ট কৰক। আমাৰ বছৰ পইচা ভৰোঁ, আমি কাষ্টমাৰ নাপাওঁ। এতিয়া চৰকাৰে ব্যৱস্থা কৰক, কি ব্যৱস্থা কৰে। বেচা বিক্ৰী নাই, বোকা মানুহ এবাৰ নাই। মানুহবিলাকক বোকা পানী কেনেকৈ যাওঁ, ৰাস্তা ভাল কৰ, যাম আমি। বছৰ সময় বহুত এই দেখিছে যে আপোনালোকে দেখিছে দেখোন, নিজে বোকা পানী ভৰ্তি, মানুহ কেনেকৈ আহিব, মানুহটো আহিব নোৱাৰে। আৰু মূল্য বৃদ্ধি জানে, মূল্য বৃদ্ধি হৈছে, তথাপিও কাষ্টমাৰ আহিলে বোকা কাৰণে নাহে। কমিটি বজাৰখন ডেভেলপমেণ্ট কৰক, বজাৰখন ভাল কৰক। আমিতো পইচা ভৰিয়ে আছোঁ, বজাৰখন ভাল কৰক। নমস্কাৰ। এই মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ, এই বজাৰ কমিটিক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এই বজাৰখন বোকা পানীৰ পৰা অলপ ৰাইজক যাতে সকাহ দিয়ে, অলপ চেনকেভেল কৰি। বজাৰত মানুহেই নাই, বেচা বিক্ৰী নাই, একদম দুৰ্বল হৈ আছে। এই মিডিয়াৰ যোগেদি মই কমিটিক জনাব বিচাৰিছোঁ, এই বজাৰখন যে চেনকেভেল কৰি মানুহখন বা ৰাইজক যে অহা যোৱাৰ ব্যৱস্থা যাতে সুব্যৱস্থা কৰি দিয়ে, এয়ে মোৰ ক'বলগীয়া। এইটো গড়েশ্বৰ বজাৰ। মানুহবিলাকে বোকা পানীৰ কাৰণে আহিব নোখোজে, লাজ দিয়ে আমাক। এই চাহ দোকান মই কৰি আছোঁ, এই দোকানত মানুহেই নাই। হে, মানুহখিনি বোকা পানী খচি কোনে আহিব, কোনটোত আহিব নোখোজে। ৰাতিপুৱাৰ পৰা সেইটো আলোচনা আমি কৰি আছোঁ, যে কমিটিক আমি অনুৰোধ কৰিব বিচাৰি এই মিডিয়াৰ যোগেদি, আপোনালোকে অতি সোনকালে যেনে বজাৰখন চেনকেভেল কৰি হওক, যেনেকৈ নহওক বোকা পানীটো অলপ কমাই দিয়ে, যাতে মানুহখিনি আহি বজাৰ কৰিব সুবিধা পায়। এইটোৱে যাতায়াত, এইটো মই ক'ব বিচাৰিছোঁ। সমস্যা মানে কি, বজাৰ সমস্যা হ'ল কি, সেই বোকা পানী অলপ বেছি আৰু বোকা পানীৰ কাৰণে মানুহখিনি আহিব নোখোজে। এই মানে কি ডেভেলপ অলপ বস্তু নাই আৰু এইখিনি হাতত। তাতে শিল বালিখিনি যদি অলপমান পেলাই দিলা হয়, মানুহখিনি আহিও ভাল পালাক হয়। আৰু যিখিনি মাল আমি দামত কিনিব লগা হৈ যায়, সেইখিনি আমি মানে কি বেচা কিনা কৰাত বিৰাট অসুবিধা, আহিব নোৱাৰে বোকা পানীৰ কাৰণে। আমিতো কমিটিক জনাই থাকোঁ, ৰাস্তাখিনি অলপ আমি ডেইলি মাচুল হেৰি নিয়ে 30 টকাকৈ নি আছে, 30 টকাকৈ দিওঁ, চাইকেলত দিওঁ। মানে কি সমস্যা এইখিনি আৰু বৰ্তমান। বজাৰ ডাঙৰ বজাৰ, এইখন বাহিৰে বাহিৰে বহুত মানুহ আহে, বহুত পাইকাৰী আহে। ইয়াতে চেল পাতিও ভাল এনে, বজাৰখন যদি ৰ'দ বতৰ হয় আৰু সেইখিনি আৰু। এতিয়া দাম কমা নাই, মালৰ দাম বহুত হৈ আছে এতিয়া। মোটামুটি জিকা কিনিব লাগে 300 টকা পাল্লা, পটল পাল্লা 300 কিনিব লাগে, 60 টকা কিলো পৰি যায়, 80 টকা 70 টকা খাব নোখোজে, অসুবিধা পায় আৰু আমাৰ অলপমান। তথাপিও যিয়ে নহওক, ৰাস্তাখিনি যদি ভাল হয়, বজাৰখন যদি অলপ ভাল হয়, তেতিয়া কথা নাছিল আৰু। বোকা পানীৰ কাৰণে মানুহখিনি অলপ আহিব টান পাই আছে। চৰকাৰো আমাৰ বেলেগ নাই, আমাৰ কমিটি যদি ৰাস্তাখিনি বজাৰখন যদি অলপমান শিল বালিখিনি পেলাই দিয়ে, মানুহখিনি অহাটো সুবিধা হয়, আমাৰ বেপাৰ কৰিও ভাল লাগে আৰু। নমস্কাৰ। এই গড়েশ্বৰ বিষয়ে মই এই দুইখন ক'ব বিচাৰিছোঁ। এই হ'ল এখন গড়েশ্বৰ বৃহৎ টাউন। এইখন মাৰ্কেটত বহুত অসুবিধা হয়, মানুহবিলাকে বাহিৰৰ পৰা আহি পেলাই লাজ দিয়ে। আমি এনেকুৱা হৈছে নিৰ্লজ্জ, মানে এইখন বজাৰত আমি সাপ্তাহিক প্ৰত্যেক দিনে আমি লোকেল মানুহ হয়, কিন্তু এই বোকাৰ কাৰণে বজাৰখনত আহিব টান পায় মানুহ। আৰু যিটো চৰকাৰী স্কিমবিলাক আহে, স্কিমমতে কামবিলাক কৰিব পৰা নাই এতিয়ালৈকে। গতিকে মই বিনম্ৰ অনুৰোধ, এই মিডিয়াৰ জৰিয়তে যাতে বজাৰ কমিটিক বিনম্ৰ অনুৰোধ, যাতে অলপ চেনকেভেল দি কমচে কম মানুহৰ যাতায়াত ব্যৱস্থাটো কৰি দিয়ে, এইখিনি মই ক'ব পাৰোঁ। আজি যিহেতু বৃহস্পতিবাৰ, ৰবিবাৰ মানুহ হ'ব লাগিছিল, আজি কোনোপতে কম দেখা হৈছিল। মানে বানপানীটো প্ৰত্যেকবাৰ গুচি যায়। গতিকে তথাপিতো আমি এনেই জনোৱা যায়, মুখো আহিছোঁ, জনোৱা যায়, লিখিত আকাৰে জনোৱা নাই কমিটিক। গতিকে বহুত গৈছে, গতিকে তথাপিতো কাণ মোৰ লৰা নাই, তেখেতসকলে এনেকৈ বহি থাকে। গতিকে যদি অলপ ডেভেলপ হয়, বাহিৰৰ মানুহে অলপ ভাল পায়, আমাৰ লোকেল মানুহখিনিও অলপ সুবিধা হয় মাৰ্কেটত। এতিয়া গতিকে বিক্ৰী বাটতো পূৰা প্ৰভাৱ পৰিছে। আমি যিখিনি বেপাৰখিনি কৰিব লাগিছিল, সেইখিনি কৰিব পৰা নাই। কিমান মাচুল দিব লাগে? মাচুল আমি আমাৰ 20 টকাকৈ দিওঁ, চুক্তি মাচুল আমাৰ।
প্ৰত্যেক বজাৰত 20 টকাকৈ দিয়ে চুক্তি মাছৰ। এইটো ডেভেলপমেণ্ট মানে ডেভেলপমেণ্ট আপোনালোকে দেখাই পাইছে কেনেকুৱা অৱস্থা। চাইকেলখন আনিব লগা হ'লে বিপুল ৰাভাৰ নিচিনাকৈ কান্ধত চাইকেলখন তুলি লৈ আহিব লাগে। গতিকে আমি চাইকেলখন চলে আৰু কোনো পৰিচয় নাই ইয়াতে, এক আঁঠু বোকা হয়। গতিকে আজিতো কঠীয়া থাকিলে মই আজি কঠীয়া নিশ্চয় কঠীয়া ভুই ৰুই লগাই ভুই ৰুই দেখাও লগাই। সমস্যাটো হৈছে কি এই ৰাস্তা দি তাৰমানে আমাৰ বজাৰখনত মানুহ আহিব নোৱাৰে আৰু তাৰে বোকাৰ কাৰণে আহিব নোৱাৰে আৰু মানে যিটো চৰকাৰৰ এইটো আমাৰ বজাৰ কমিটিৰ পইচা পায় এইটো পইচাগিলা কি কৰিছে এতিয়া আমাক সেইটো লাগে আৰু আমাৰো বহুত অসুবিধা হৈ গৈছে। ইয়াত ঘৰ বনাব নোৱাৰোঁ, হেৰি কৰিব নোৱাৰোঁ, এনেকুৱা হৈছে। আজি বেচা বিক্ৰী আজি খুব বেয়া, তাৰমানে মালৰ দামটো বৃদ্ধি হৈছে তাৰমানে বানপানীৰ কাৰণে। এতিয়া মানে এনেকুৱা হেৰি হৈছে আৰু মানে বোকা পানী হৈছে পাব্লিকে কি কয় আহি কিনে বজাৰ আহি পেলাই কয় কি আপোনালোকৰ দোকানত কেনেকুৱাকৈ আহিম এনেকুৱাকৈ বুলি কৈ থাকে, কিন্তু উপায় নাই। তাৰমানে আপোনাৰ দোকানত মই কেনেকুৱা যাম, মোৰ যিটো কাষ্টমাৰ মোৰ মানে হেৰি পাইকাৰী দিওঁ তাৰমানে তেওঁলোকে আহিব নোৱাৰে আৰু হেৰি কৰিব নোৱাৰে তাৰমানে এনেকুৱা হৈছে আৰু আমাৰ বিপদটো। এতিয়া এইটোতো বঢ়িয়া হেৰি আছিল, এইটো চৰকাৰে দিয়া বজাৰ, এতিয়া মানে এইটোত আমাৰ আহিবই নোৱাৰে মানুহ। এতিয়া আপোনালোকে কি কৰে? কি আহ্বান জনাব চৰকাৰক? হে চৰকাৰক কি আহ্বান জনাব? আমি কি কৰিম আপোনালোকে বজাৰ কমিটিয়ে জানিব। এতিয়া এনেকুৱাকৈ কৈ দিছোঁ আৰু সমস্যা মানে এজাক বৰষুণ দিলে এঘাটো পানী, মানুহ আহিব নোৱাৰে বজাৰত। এই আৰু আমাৰ বেচা বিক্ৰী নহয় সমস্যা। আৰু সিহঁতে মাছৰ লৈ থাকে, ৰাস্তা কিনা ঠিক নকৰে, পানী যোৱাৰ বাট নাই, কিবা নাই, এই পানী যাবই নোৱাৰে। বৰষুণ দি পানী ইয়াতে ফাঁচি থাকে। মাছৰ কিমান টকাকৈ লয়? ডেইলি 10 টকাকৈ লয়। কিন্তু ডেভেলপমেণ্ট নকৰে। একো ডেভেলপমেণ্ট কৰিলে গ'লে ইমান এঘাটো পানী হৈ থাকে নেকি বজাৰত? বোকা পানী, মানুহ আহিব নোৱাৰে। এই আৰু আগত কি এবাৰ বিক্ৰী বাটা কমিছে তাৰমানে আপোনালোকৰ? বিক্ৰীটো বহুত কম, মানুহে সোমাব নোৱাৰে। মানুহ ক'ত আহিব ইমান বোকা খচি, মানুহে নাহে ভিতৰত। আপোনালোকে অভিযোগ দিছিল না নাই তেওঁলোকৰ ওপৰত? কৈছিল না জনাইছিল না ওপৰত? এইবিলাক মানে মহলদাৰে কৈ থাকোঁ, আমি ওপৰত যোৱা নাই, মহলদাৰে কৈ থাকোঁ। সিহঁতেতো একবাৰ চেনি কেবল পেলাব, অলপ সেই পানী যাব নোৱাৰে। সেই চেনি কেবল পেলালে কি হ'ব? এই 10 দিনতে সেই পুত যায় পানীৰ তলত। যদি পানী যোৱা নলা বনাই নিদিয়ে, পানী ওলোৱা ৰাস্তাই নাই, এতিয়া চেনি কেবল পাহাৰ বনালেও সেয়ে হ'ব। আপোনাৰ এইটো ৰাস্তাটো ঠিক কৰি দিব লাগে। এইটো এইবিলাক একেবাৰে ভালকৈ ঢালাই মাৰি নালা চালা বনাই ভালকৈ বনাই দিব লাগে এখন বজাৰ এখন যাতে। এই গধূলি বজাৰত কিমান দোকান আছে অনুমানিক? অনুমানিকটো আছে মোটামুটি কিমান 150 মান আছে দোকান। মানুহে মানে ভিতৰলৈ সোমাই নাই? সোমাই কম আৰু আগৰ নিচিনা মানুহ নাই। যেতিয়া বতৰ ভাল কৰে তেতিয়া মানুহ পূৰাই থাকে। এই বতৰ বেয়া হ'লে বোকা হ'লে মানুহ নাহে বজাৰত।